মোৰ বাইকখনে ৰখাই দিলোঁ। তো মই আহি গ'লোঁ এতিয়া আমাৰ সৰস্বতী মণ্ডপ, য'ত আমি সৰস্বতী পূজা পাতিছোঁ। এইফালে আছে আমাৰ শিৱ মন্দিৰ, য'ৰ পৰা মই চাইকেল ৰাইড ষ্টাৰ্ট মানে কৰোঁ সদায়। ক'ৰবাত যদি মই চাইকেল ৰাইড কৰোঁ তেতিয়া মানে মই এই মন্দিৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে দেখি আছে। তো মানে আজি সৰস্বতী পূজা বুলি আমি ইয়াতে সৰস্বতী পূজা পাতিছোঁ, ধুনীয়াকৈ সৰুকৈ পাতিছোঁ। তো এতিয়া মই ইয়াৰ পৰা যাম অৰুণাচল, কিন্তু তাৰ আগতে আমি PNGB কলেজৰ পৰা এপাক গৈ আহোঁ। তো বন্ধুসকল, আমি এতিয়া আহি পাই গ'লোঁ পদ্মদাস গোহাঁই বৰুৱা কলেজ PNGB, যিখন ডিৰাকত আছে, কাকপথাৰ ডিৰাক। তো ওচৰতে বুলি এপাক আহি গ'লোঁ আৰু। PNGB সৰস্বতী মণ্ডপ, পূজা মণ্ডপ। তো PNGB সৰস্বতী পূজা চাই দিলোঁ। এতিয়া আমি অৰুণাচল যাওঁ দুজনে, ইফালে পুম্পুলু আৰু মই। তো ইয়াৰ পৰাই আমাৰ মটৰ ব্লগ আজি ষ্টাৰ্ট কৰি দিওঁ। বন্ধুসকল, এতিয়া মোৰ ফুল গিয়াৰ আপ হৈ গ'ল। গ্লভছ পিন্ধি ল'লোঁ, হেলমেট পিন্ধি ল'লোঁ, মোৰ বাইক ৰেডি, পূৰা শুকাই ৰেডি হৈ আছে মোৰ বাইক। তো এইটো মোৰ ফাৰ্ষ্ট মটৰ ভ্লগ হয়। আগতে মই ভ্লগ বনাওঁ, কিন্তু মটৰ ভ্লগ নবনাওঁ। এইটো মোৰ ফাৰ্ষ্ট মটৰ ভ্লগ হয়। তো আপোনালোকে মানে কেনে পাইছে ক'ব, কাৰণ মই আগতে কেতিয়াও মটৰ ভ্লগ কৰি পোৱা নাই। এই ফাৰ্ষ্ট মটৰ ভ্লগ কৰিব ওলাইছোঁ আজি। বাইকত তেলটো ভৰাই লৈছোঁ। তাৰপৰা আমি এতিয়া যাম অৰুণাচলত। আজি অৰুণাচল ফুৰিম সৰস্বতী পূজা বুলি, ধুনীয়াকৈ ফুৰি আহিমগৈ এপাক আমাৰ পুম্পুলু এটাৰ লগত। তেলটো ভৰাই দিয়া না। তো আমাৰ এতিয়া তেল ভৰোৱা হৈ গ'ল। তো ব'লক এতিয়া আমি গৈ থাকোঁ অৰুণাচল। তো অৰুণাচল অলপ ফুৰি আহোঁ আজি। তো বন্ধুসকল, আমি এতিয়া মানে মহাদ্বীপৰ পাই গ'লোহি। সৰস্বতী পূজা বুলি মহাদ্বীপত ইমান বেছি ভিৰ দেখা নাই আজি। যেনেকৈ অসমত যিটো মানে ভিৰ দেখিছোঁ সৰস্বতী পূজাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ মানে মেকআপ কৰি বহুত ধুনীয়াকৈ আহিছে। কিন্তু অৰুণাচলত মানে সেইটো ইমান দেখা নাই। ছোৱালীবিলাকক সৰস্বতী পূজাৰ ভিৰটো দেখা নাই আজি। আগত কেনেকুৱা দেখোঁগৈ। বিজয়পুৰ, আমি অৰুণাচলৰ বিজয়পুৰ গৈ আছোঁ এতিয়া। তো গোটেই নামটো নুশুনিব পাৰে। বিজয়পুৰ আপোনাৰ অৰুণাচলৰ মহাদ্বীপৰ পৰা আগত আহি জিৰ' পইণ্ট পৰা বাইপাছ ৰোডত গৈ কিনে অলপ আগত যাব লাগিব। গৈ কিনে আপোনাৰ যোনটো চাইড বৰ্ড যায়, এটা অপজিট চাইডত এটা ৰাস্তা আছে। সেইখিনি মিটিং হৈ কিনে অলপ মানে মিটিং কিনাৰ ফালে অলপ বিজয়পুৰ বুলি কয়। চাওঁতে তো বন্ধুসকল, মানে বিজয়পুৰ নামটো আজি মই শুনিছোঁ, প্ৰথম শুনিছোঁ আজি। তো আগতে মই কেতিয়াও অৰুণাচলত বিজয়পুৰ শুনা নাই। বৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, তথাপিও মানে শুনা নাছিলোঁ, আহিব পোৱা নাই আগতে। তো আজি প্ৰথম আহি পাম আৰু। গিৰিক পাই গ'লোহি। এইফালে যদি যায়গৈ সোঁ চাইডে হয় এইটো, এইফালে বৰডুমচা পাই যায়। তো আমি এতিয়া গৈ আছোঁ বাওঁপিনে গৈ আছোঁ আমি গিৰিঙৰ পৰা।
এটা বেলেগ ৰাস্তা পাই গ'লোঁ। এই ৰাস্তাত দাদাজনে ক'লে যে লেফ্ট ছাইডে যাব, ৰাইট ছাইডে নাযাব, এটা তিনালি পাব। তো সেইটো কাৰণে আমি এতিয়া লেফ্ট ছাইডে আহি চাইছোঁ। তো এতিয়া পাওঁগৈ নাপাওঁগৈ, আমি আহি থকা জেগাটোত এতিয়া গৈ চালে গম পাম। সেইটো সুধিবৰ কাৰণেও কোনো নাই ওচৰত, মানুহ এটাকো দেখা নাই ওচৰত। পূৰা মানে আমি এতিয়া পূৰা অফ ৰোড কৰিব লাগিব এইটো ৰাস্তাটো। তাতে মোৰ পাছফালে মানে তেল টাইডিখনো নাই বাইকৰ। তো ষ্টাৰ্ট কৰি চব ভাঙি মেলি কাটি মেলি থৈ দিছোঁ পাছফালে। তো এতিয়া তাৰ মজাটো আজি মই পাম। পাছফালে বোকা ছিটিয়াব, পেণ্ট আৰু জেকেট অৱস্থা নাইকিয়া হৈ যাব আৰু মোৰ জেকেটৰ। তো পাছফালেতো মই বহি আহিছোঁ এতিয়া, এইটো মই মজাটো ল'ব লাগিব তেনেকৈ বোকা লগাই লগাই অফ ৰোডিঙৰ মজা। ভঙা চিঙা ৰাস্তা, চাৰিওফালে হাবি হাবি, মানে পূৰা মানে আমি ক'ৰবাত মানে এখন মানে গাঁৱত বা এখন মানে চহৰত এনেকুৱা জেগাত গৈ আছোঁ নিচিনা লগাই নাই আমাৰ। এতিয়া মানে পূৰা হাবিৰ মাজত গৈ আছোঁ নিচিনা লাগিছে। কিন্তু ৰাস্তাত কোৱা মতেতো এইটো চাইডে হয় ৰাস্তাটো, বেছি দূৰ থাকিব নালাগে ইয়াৰ পৰা, 2-1 কিলোমিটাৰ বা 3 কিলোমিটাৰ তেনেকুৱা কিবা এটা হ'ব। কিন্তু ৰাস্তাটো মানে দেখি কেনে ইমান ওচৰত যে কিবা মানে মানুহৰ গাঁও আছে কিবা তেনেকুৱা মানে অলপো লগা নাই। আৰু মন কৰিবলগীয়া কথা, আচলতে আমাৰ অসমত হওক ধৰক 0.5 কিলোমিটাৰ নাথাকে, 200 মিটাৰ ডিষ্টেঞ্চত এটা ঘৰ পোৱা যায়। তো আমি অৰুণাচল আহিছোঁ, গতিকে ইয়াত দেখিছোঁ যে 1 কিলোমিটাৰলৈকে মানুহৰ ঘৰেই নাই, বহুত দূৰ দূৰলৈকে ঘৰেই নাই। পপুলেশ্যনটো একেবাৰে কমটি ইয়াতে, আৰু বহুত মাটি এনেই ফুৰি আছে। এইফালে দেখিছে আপোনালোকে জংঘল বা আছে, ৰিজাৰ্ভ আছে, ৰাস্তা কিনাৰে নাই। ক'ৰবাত দেখিব এখন বাৰী আছে আৰু তাকো গৈ থাকিব একো নাই, একো তেনেকুৱা মানে। তো এটা বেলেগেই অনুভৱ আৰু ফিলিং বেলেগেই। হয়তো বহুতে অৰুণাচলত এনেকৈ আহিছে, নাই অহা নকওঁ, আহিছে অৰুণাচলত বহুতেই আহিছে। কিন্তু হাইৱে যোৱা হয়, হাইৱে হৈ গৈ কিনে যিটো মজা, আৰু এই গাঁওবিলাক এক্সপ্ল'ৰেশ্যন কৰাটো যিটো মজা, সেইটো অলপ সুকীয়া। তো গাঁও মাজে মাজে এনেকৈ গৈ আছোঁ ধৰক, এতিয়া গাঁৱে হয় এখন, কিন্তু ইয়াত মানে মানুহ নাই তেনেকৈ। যোনডোখৰত থাকে তাতেই কেইটামান ঘৰ থাকে আৰু নাই খালী। অফ ৰোডিং ৰাস্তা খুবেই বেয়া, হাত মানে একেবাৰে বিষাই গৈছে। কি ক'ম আপোনালোকক, তেনেকৈ অলপ অনুভৱটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমি যিমান পাৰোঁ আপোনালোকক। আৰু সুসমূহ আমি পাইছোঁ আৰু বেছি দূৰ নাই, আৰু 0.5 কিলোমিটাৰমান হয়তো আমি এনেদৰে গ'লে মানে আমি যোনটো জেগাত আহিছোঁ জয়পুৰ, তাত পাই যামগৈ। তো ব'লক তাত পাই আপোনালোকক দেখাই আছোঁ। ইয়াত মানে আমি আহি এতিয়া অলপ মানে গাঁও এখন পাইছোঁহি। এইখনেই চাগে বিজয়পুৰ নেকি, নে বেলেগ কিবা গাঁও যদি এতিয়ালৈকে জনা নাই আমি। কিন্তু মানে আহি এটা বস্তু বহুত ভাল লাগিলে, ইয়াত তামোল গছ বহুত বেছি আছে, যিটো মানে আমাৰ অসমীয়া মানে পৰম্পৰাত প্ৰায় তামোল পাণ এইবিলাক মানে ব্যৱহাৰ হয়। তো তামোলটো মানে নহ'লে প্ৰায় ধাৰ্মিক কামবিলাক নচলে, তেনেকুৱা মানে এটা বস্তু মানে আমি ইয়াত মানে বহু পৰিমাণ দেখিছোঁ। মানে অজস্ৰ, মানে ইয়াত কি ক'ম আৰু, ক'ব মানে ভাষাই নাই। ইফালে মানে আপোনালোকে সোঁফালে চক তামোল গছেই দেখিব, সেইফালে চক সোঁফালে এতিয়া দেখাইছোঁ তামোল গছ, আকৌ এইফালে আপোনালোকে বাওঁফালে চক তামোল গছ, মানে যোনফালে আপোনালোকে চাই সেইফালে মানে অকল তামোল গছেই দেখিব, তামোল গছ মানে বহুত বেছিয়ে তামোল গছ মানে। তো এয়া হয় বিজয়পুৰ। তো মানে যেতিয়া আমি আহি আছিলোঁ বিজয়পুৰ, তেতিয়া মানে এনেকুৱা যেন লগা নাছিলে যে ইয়াত ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ দোকান আছে, বজাৰ আছে, এইফালে সাপ্তাহিক বজাৰ আছে, টাৱাৰ আছে, এইফালে টাৱাৰ আছে, মানে বহুত এখন ধুনীয়া জেগা হয় এইটো, ঠাইখন বহুত ধুনীয়া মানে। তো এনেকুৱা যেন লগা নাছিলে আহি থাকোঁতে, কিন্তু এতিয়াহে মানে লাগিছে আৰু। তো 1 লিটাৰ তেল ভৰাই আহিছিলোঁ, তেল শেষ হৈ গ'ল বাইকত, তো আৰু 1 লিটাৰ ইয়াত ভৰাই লৈছোঁ।
তো মানে ইয়াত তেলৰ লিটাৰ হৈছে 120 টকা। আমি মানে ডিপুত ভৰালেতো কমত পাই যাওঁ, কিন্তু দোকানতে ভৰালে 100 টকাত আমি পাই যাওঁ, কিন্তু ইয়াত 120, মানে গা চা পূৰা পুৰি গৈছে আৰু বিষাই গৈছেগৈ আৰু 120 টকা বেছিকৈ দিবলগীয়া হৈ গৈছে আমাৰ তাৰ দোকানবিলাকতকৈ।